মনৰ চঞ্চলতা দেখিছো তোৰ প্ৰণৱ চঞ্চলতা নহয় দাদা এয়া তোমাৰ মাথো ভ্ৰান্ত ধাৰণা থাকোঁতে একাকী অৱস্থাতে মই কাম্য কৰি জীৱ জন্তু পশু পক্ষীৰ সৈতে মনৰ ভাৱ মই কৰিছো প্ৰকাশ সিহঁতৰ সৈতে গঢ়ি উঠিছে মোৰ আত্মিক সম্পৰ্ক কিন্তু হিড়িম্ব ৰাক্ষস জাত আমি স্নেহ দয়া মমতাক নিদিবি পশ্যই হত্যা কৰি তত্ত্ব রক্ত প্রাণ করা মাথো উদ্দেশ্য আমার দাদা তুমি মই আছো মানে জগতত প্ৰাণী সমুদায় সকলোকে ঈশ্বৰে সৃজন কৰিছে তেনেস্থলত প্ৰাণী হত্যা কৰিবলৈ কপি নুঠিলে তোমাৰ হৃদয় এবাৰ যুক্তি তর্ক নকরবি মূর সন্মুখত কর্মকর গুলো মূর সন্মুখত নকর যুক্তি তর্ক আর ভগ্নী বুলি তোক নকৰিম ক্ষমা ক্ষমা কৰিবা দাদা ক্ষমা কৰিবা হিড়িম্ব আজি ভক্ষণ কৰিবলৈ এক খাদ্য নাই মোৰ শৰীৰ দাদা এটি জীৱ হত্যা কৰি আনি মোক কলাৰ পৰ দাদা ইছে অসম্ভৱ আৰু মই কিমান নিৰীহ প্ৰাণীক হত্যা কৰিম ময়োতো নাই দাদা ময়োতো আছে এখন পবিত্ৰ অন্তৰ যদিও তোমাৰ আশ্ৰয়তে লালিত পালিত তোমাৰ আজ্ঞা মানি কৰি গৈছো এটি প্ৰাণী হত্যা সিহঁতৰ আৰ্তনাদ মই শুনিছো দাদা তোমাৰ মোৰ দৰে যদি সিহঁতে